মোৰ এটি কবিতাৰ অকণমান পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম হৈছে সন্ধিয়াৰ সুৰ। আজি মই পুনৰ এবাৰ সন্ধিয়াৰ পদপথত, এযোৰ নতুন চেণ্ডেলৰ গতিশীলাভাস, গাড়ীৰ ভিৰ ফালি তীব্ৰ গতিত সিপাৰ পালোঁ মই। বিবুধি মুখত এক সন্তুষ্টিৰ অৱকাশ, পদপথৰ কেঁকুৰিটোত লাহেকৈ পাৰ হ'লোঁ। ই কি, পকী দেৱালখন চোন সৰিল, দুই ভিক্ষাৰীৰ ভিকাচোন ভাগিল। সিঁচৰতি হ'ল টোপোলাৰ চাউল, কেইটিমান টকা, কেইটিমান আধলি, সিহঁতৰ আঁঠুকহাৰ মেলাহাত মেলাতেই থাকিল। মন্দিৰত সেৱাটিৰে আজি মন মোৰ টনকিয়াল, পথত অবাধ বাইকত পুলিচৰো একাল। সৌটো কোন কোবতে বাগৰিল, মূৰৰ হেলমেটৰ কৃপাত তেৰা যে বাচিল। পুৰণি পদপথৰ নতুন সমীকৰণ, এজাক কল কাকলিৰ পথ অধিগ্ৰহণ। দেওদী চাৰ্কাছেৰে বিবুধিত পাৰ হ'লোঁ, চানা বাদামৰ বাকচটিতে খুন্দা দি ৰলোঁ। পথৰ কাষৰ বোকাত লেকেটীয়া আৰোহণ, KFCৰ নকৈ লোভনীয় আমন্ত্ৰণ। হোৱাচোন হাজৰিকা, হেৰা গুজুং গুজুংকৈ যোৱানো কলৈ। ই নকবা, তেওঁৰ বিষত যিহে বিলৈ, পোনাইছোঁ ঔষধৰ সৌ দোকানলৈ। এৰা পদপথতে অহেতুক দৌৰা দৌৰি, এজাক মিলমিলিয়াৰ সহজ সুহুৰি। পাত গাভৰুৰ বস্ত্ৰৰ বিৰূপ আলোচনা, গাভৰু মাতৃখঙত অস্ফুট ককৰ্থনা। পোৱালি ভিক্ষাৰীটোৰ আকৌ মোৰ আচলত টান, সিহঁতৰ পেট হাৰলীয়া বুকু, ভোকতে সকলো সমান। সেয়ে ব্ৰেড এটাৰেই তাক দিলোঁ সম্যক বিদায়, তাৰ এজাক লগৰীয়াই ৰঙতেই ভিন ভিনাই। বজাৰৰ অসংখ্য গলিত সম্পদৰ ভিৰ, মোৰ পাৰ্চৰ খমখমীয়াহীন তলিও গভীৰ। এৰা সুদৃশ্য পথতকৈ পদপথেইচোন শ্ৰেয়, সন্ধিয়াৰ নীৰৱ সময়কণ অবুজ জনপ্ৰিয়। জুমি চাওঁ ইফালে সিফালে, প্ৰিয় কাৰোবাক কিজানি দেখা পাওঁ, আচলতে কিজানে একাপ কফিৰ আমেজ ল'ব খুজিছোঁ। কিছু সতেজ ৰমৰমীয়া আলোচনাৰ আংবাকো হৈ যাওঁ।